আটাইতকৈ প্ৰয়োজনীয় কামটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেশ্যনেল ছিকিউৰিটি এক্টত তেওঁক ডিটেইন কৰি দিয়া, নহ'লে কিন্তু অসমত সংঘাত হ'ব। ইতিমধ্যে আৰম্ভ হৈ গৈছে যে আপোনালোকে যিমান পাৰে এই মিয়াসকলক কষ্ট দিয়ক, ময়ো কষ্ট দি আছো। আপোনালোকে ৰাতি 9টা নহয়, ৰাতি 12টাত হ'লেও আপোনালোকে ওলাই যাওক, মিয়াক কষ্ট দিয়ক, সেইটো মোৰ ফালৰ পৰা পাৰ্মিশ্যন দিছো। আৰু এইটো কোৱাৰ পিছৰ পৰাই দেখা গ'ল সমগ্ৰ অসমত মুছলমানৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈ গ'ল। আজি উজনি অসমত কেইবাটাও ইটা ভাটাত, কালিও খবৰ পাইছো, ইটা ভাটাত তেওঁলোকক আমাৰ নামনি অসমৰ শ্ৰমিকসকলক গৈ তাত মাৰপিট কৰা হ'ল। তেওঁলোকক এই উজনি অসম ত্যাগ কৰিবলৈ তেওঁলোকক কিছুমান বেৰুনীয়া গুণ্ডা বাহিনীয়ে তেওঁলোকক ভাবুকি দি আছে। আৰু অসমৰ অন্যান্য জিলাত, শোণিতপুৰ জিলাতো খবৰ পাইছো, উজনি অসমৰ কেইবাখনো জিলাত খবৰ পাইছো। আনকি কালি কলিকতাৰ পৰা অহা তবলিগ জামাতৰ এটা জামাতৰ ওপৰত বংগাইগাঁৱত তেওঁলোকে ট্ৰেইনৰ পৰা নামি যেতিয়া নিজৰ ঘৰত গৈ আছে, তাতো তেওঁলোকক বেৰুনীয়া গুণ্ডা বাহিনীয়ে মাৰপিট কৰিছে, তেওঁলোকক ৰাস্তাত আগুচি ধৰি। সমগ্ৰ অসমত কিন্তু মুছলমানৰ নিৰ্যাতন আৰম্ভ হৈ গ'ল। আৰু মুছলমানৰ যিটো নিৰ্যাতন আৰম্ভ হৈছে, এই নিৰ্যাতনৰ 1 নম্বৰ হুকুমৰ আসামী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ অহা নিৰ্বাচনৰ পূৰ্বে অসমখনক ৰক্তাক্ত কৰিবলৈ যিটো পৰিকল্পনা কৰিছে, আৰু অসমৰ নাগৰিকক তেওঁ উচতাই দি পেলাই এটা জনগোষ্ঠীক অন্য জনগোষ্ঠীৰ বিৰুদ্ধে অসমত এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে। আজি অসমত আমি শান্তি বিচাৰো, আৰু অসমখনক আজি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ হ'লে প্ৰথম কামটো হ'ল হিমন্ত বিশ্ব শৰ্মাক নেশ্যনেল ছিকিউৰিটি এক্টত কিন্তু এতিয়াই বন্দী কৰিব লাগিব।